নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি সেইদিনা যে মই ইণ্টাৰভিউ লৈছিলোঁ মানস দা, আজি মানস দাৰ বাৰ্থডে, সেইবাবে তেওঁলোকে আজি আহি আছে, আমাৰ ফালে আহিব। মানে মোক এটা লোকেশ্যন চাব দিছিলে কেক কাটিবৰ বাবে, মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ বাবে আৰু তাকে লোকেশ্যনটো চাইছোঁ। এইখন স্কুলতে মানে লোকেশ্যনটো চাইছোঁ আৰু ইয়াতে কাটিব। মই সকলোবোৰ ৰেডি কৰি থৈছোঁ। তেওঁলোক আহি আছে, আহিলে আৰু কেক কাটিম। আপোনালোক দেখাই আছোঁ কি কি যোগাৰ কৰিছোঁ মই, কাৰণ স্কুলত আজি যিহেতু স্কুল বন্ধ, সেয়ে ভাবিলোঁ স্কুলতে কাটোঁ। মানে যিহেতু এইবিলাক পবিত্ৰ বস্তু, মানে বাৰ্থডে চাৰ্থডে এইবিলাক মন্দিৰ আদিত কাটিব লাগে। এই মন্দিৰ মানে স্কুলো যিহেতু মন্দিৰৰ নিচিনাই, সেইকাৰণে আৰু স্কুলতে বাৰ্থডে চেলিব্ৰেশ্যনটো কৰি দিওঁ। তাকে ভাবি মই আৰু ইয়াতে সকলোখিনি ব্যৱস্থা কৰিলোঁ। তেওঁলোক আহি আছে, এতিয়া মই কি ব্যৱস্থা কৰিছোঁ সকলোখিনি আপোনালোক দেখাই আছোঁ। তো চাওঁ আহক, যাই পেলাই দেখাই আছোঁ। বাৰ্থডে বুলি এইবিলাক যোগাৰ কৰা হৈছে, সকলোখিনি ইয়াতে কৰা গৈছে। মানস দা আৰু বিতুপন দাও আহি পাইছে এতিয়া, আৰু বিতুপন দা আহি পাইছে। মানে এইবিলাক যোগাৰ কৰা গৈছে ইয়াত আছে, মানস দা আছে এইটো কিবা। আজি যিহেতু মানস দাৰ বাৰ্থডে, মানস দালৈ আমাৰ ফালৰ পৰা মানে চেনেলটোৰ ফালৰ পৰা মৰম আৰু শুভকামনা যাচিলোঁ। ধন্যবাদ। মানে হেপী বাৰ্থডে। এতিয়া আমি কেকটো কাটো, কেকটো কাটি কিনে কথা পাতি আছোঁ। এইবিলাক যোগাৰ কৰা হৈছে সকলোবোৰ। বিতুপন দাও আছে। হাই গাইজ, কেক কাটিব ওলাইছে ল'ৰাজনে। কি লিখে? মানস এভৰিথিং লিখা আছে না? মানস এভৰিথিং। মানস এভৰিথিং। সৰুকালত কেক জ্বলোৱা নাছিল, বুঢ়া জ্বলালে কোনো কথা নাই বাৰু। কথা নাই সৰু বুঢ়া হ'লেও কথা নাই। হেপী বাৰ্থডে ক'ব লাগিব নহয়। আৰু কেক কাটিব ওলাইছে মানস দাই। কাটা হেপী বাৰ্থডে টু ইউ। কাটা আয়ুষ্মান ভাবা। আশীৰ্বাদ এটা দি দে। বৰা কৰি আছে মানে এই মজা। এইবোৰ লগাই দি অলপ যি আৰু কেক চেক কটা সকলোবোৰ হৈ গ'ল। এই মানস দাই কলত মোক ধুব গৈছে। এই বিতুপন দা আছে ইয়াত। বাকী আৰু আমাৰ চেনেলটোৰ প্ৰতি কিবা, চেনেলটো চাই থাকিলে হ'ল। আমাক যেনেকৈ অলপ মৰম দি আছে, এওঁলোককো দিয়ক। আৰু আগলৈ আপোনালোকে ভিডিঅ' পাই থাকিব, ভালে ভিডিঅ' দি আছে ল'ৰাকেইজনে। আৰু পিছে এই পূজা চাবা ক'ত যাবি? পূজা চাবা ওচৰৰ কমলপুৰ সমষ্টি চব যাম আৰু ভিগু বাৰু আহিব নোৱাৰিলে। পূজাৰ শুভেচ্ছা থাকিল। ভিগুৰ লগত আমি ভিডিঅ' কৰিম বাৰু, পাব আমাৰ ভিডিঅ' ব্লগ কৰিলে পাব। পূজাৰ শুভেচ্ছা থাকিল চবকে। এইখিনিতে ভিডিঅ'টো সামৰি নিম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। জয় অসম।